আমাৰ সকলোৰে কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমাৰ ভিতৰত এনেকুৱা বস্তু নাই যি কাৰণত আমি সফল হ'ব পৰা নাই। কিন্তু আচলতে এইটো সত্য নহয়। আমি যেতিয়া বাৰে বাৰে কিবা এটা ক্ষেত্ৰত জিকিব নোৱাৰোঁ তেতিয়া বেলেগক দোষ আৰোপ কৰোঁ, কিন্তু এইটো নাভাবোঁ যে কিয় তেনেকুৱা হ'ল, কিয় হাৰিলোঁ। আমি নিজকে আনজনৰ লগত তুলনা কৰিব লাগে। এনেকুৱা কি কাৰণত হ'ল যে তেওঁ মোতকৈ আগত আছে, আৰু সেই ভুলবোৰ শুধৰাবলৈ নিজকে চেষ্টা কৰাব লাগে। সদায় কামবোৰ মনোযোগেৰে কৰিলে সেই কামবোৰৰ তোমাৰ কষ্টৰ ফল প্ৰাপ্ত কৰাব। কেতিয়াবা তেনেকুৱা লাগে যে এই সকলোবোৰৰ মাজতে আমি নিজে নাইবা পৰিস্থিতি দোষী, কিন্তু আমি কেতিয়াও নাভাবোঁ যে আমাৰ ভিতৰত সোমাই থকা দুৰ্বলতাবোৰ যে শক্তিশালী কৰি তাৰ ওপৰত জয়লাভ কৰিব পাৰিম। আমি এইটো কেতিয়াও অনুমান নকৰোঁ। আমি সকলোৱে একোজন বিশেষ আৰু মহত্বপূৰ্ণ হয়, গতিকে কেতিয়াবাও নাভাবিবা যে আমি সৰু, মই এইটো নোৱাৰোঁ কাৰণ মোৰ ভিতৰত এইটো নাই। তেনে নহয়। আচলতে আমাৰ ভিতৰত সোমাই থকা দুৰ্বলতাবোৰ বিচাৰি উলিয়াব লাগিব, আৰু সেই দুৰ্বলতাবোৰৰ ওপৰত কাম কৰি আৰম্ভ কৰিব লাগিব। আমি আমাৰ জীৱনত খুব সুন্দৰকৈ জীয়াই উচিত। আনক শ্ৰেষ্ঠ মানি লোৱাত নিজৰ জীৱন শ্ৰেষ্ঠবোৰ বিচাৰি উলিয়াই জীয়া উচিত। সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন। যদি তুমি সপোন দেখিব পাৰিছা তেন্তে সেই সপোন ফুলিব পাৰিবা। মাথো অভাৱ বিশ্বাসৰ, বিশ্বাস ৰখা কৰিব নোৱাৰা কামো কৰিব পাৰিবা।